তই ক নাচপতিৰ ইংৰাজী কি? নাচপতিৰ ইংৰাজী ক'ব লাগে। নাচ মানে হৈছে ডেন্স আৰু পতি মানে হৈছে হাজবেণ্ড, ডান্সিং হাজবেণ্ড। দীপৰ বিলত জাকৈ মাৰি থাকোঁতে ৰাকেশে দেখিলে ওচৰৰে বাবু ভগা চাইকেলখন পেডেল মাৰি মাৰি গৈ আছে। তাকে দেখা পাই মন্টুমণি চেল্ফি এটা লৈ ল'লে। চেল্ফিখন ভালকৈ চাওঁতে দূৰত অটোৱালা ভিগকো দেখা পালে। ঘূৰি চালে পিছফালে নীলাকাশে জাল লৈ মাছলৈ গৈ আছে। কোনটো মোবাইল ব্যৱহাৰ কৰিছে সেইটো আপুনিয়ে জানিব ছাৰ, আমিতো নাজানিম, হয়নে নহয়? নহয়, পৃথিৱী থকা মোবাইল তন্দুৰ আছে নে নাই? সেইটো ক'ব নোৱাৰিম ছাৰ। তন্দুৰ পৃথিৱী থকা মোবাইল নাই, মই বিশ্বাসে নকৰা হয়। সেইটো আচ্ছা পলাই যাওঁ বোলা। পাগল নি? কিয় ভাল নোপোৱা মোক? নহয় মানে এনেকুৱা কৰিলা ন? হে যা পাগল। मैं तुमसे कुछ कहना चाहती हूँ, प्लीज मुझे गलत मत समझना। मुझे तुमसे प्यार हो गया है, मैं तुम्हारे बिना जी नहीं सकती। কি মই অকল 10 মিনিট তোমাৰ লগত বাছত কথা পাতিম, স্কুল তাৰপিছত ঘৰ, গোটেই দিনটো ঘৰত থাকি মই কথাই নাপাতিম? মোৰতো ভাল নালাগে ন, মনত পৰি থাকে। কিবা এটা কৰা, মই নাজানো। এটা আইডিয়া আছে পিছে মোৰ ওচৰত। কি? মোৰ এটা ফোন আছে। তেৰি তো সব দেখ रहे हैं तुम्हें। बाद में देखती हूँ तुझे, साला लुच्चा लफंगा कहीं का। अरे एमएलए मैडम, आई लव यू। चप्पल से मारूं। ঐ পাগলী, তোৰ নাম্বাৰ জাগালৈকে বেলেগ নাথাকিবি। হ'ব নিদিওঁ, তোক মই এনেহে কৈছিলোঁ। আৰু তই ইমান ৰাতিলৈকে অনলাইন নাথাকিবি, চকু বেয়া হ'ব তোৰ। ফেচবুকৰ কবিতাবোৰ পঢ়ি পঢ়ি তই পাগল হৈ যাবি কেতিয়াবা। হয়নে? ৰাতি টোপনি তুমি মোক বাৰ পোৱা নোপোৱা কি হ'ল ইমান মুখখন ফুলাই বহি আছে যে? একো হোৱা নাই। কোৱাচোন কি হৈছে? মোক পলুৱাই নিব পাৰিবানে? কি আজি আকৌ ঘৰত গালি দিলে যেন পাওঁ। নহয়, পাৰিবানে নাই কোৱা। বল 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 এতিয়া যাওঁ বল। বাপৰে বাপ, মই এটোকে কওঁ নকওঁ হয় ন, সেইটোৱে হৈছে মই তোৰ মাত শুনাৰ প্ৰায় মই তোৰ প্ৰেমত পৰিছো। চিধা কথা কোৱা নাছিলি। মই তেৰা বেকাকে কথা কব নাজানো, মই একদম ডাইৰেক্ট ছোৱালী। মই তোক ভাল পাই পেলাইছো আৰু মই তোক ভাল পাওঁ।